নমস্কাৰ বন্ধুসকল, আপোনালোকে এই ছোৱালীজনী বা এই ভিডিঅ'টো এতিয়ালৈকে নিশ্চয় দেখিছে হোৱাটছএপ, ফেচবুক বা টুইটাৰত। আচলতে এই ভিডিঅ'টোৱে ইণ্টাৰনেটত এতিয়া একদম ধুমুহাৰ সৃষ্টি কৰিছে, পূৰা সেন্সেশ্যন আৰম্ভ হৈ গৈছে ইণ্টাৰনেটত। আপোনাৰ এই ভিডিঅ'টো 24 ঘণ্টাৰ ভিতৰত 50 লাখতকৈ বেছি মানুহে চাইছে। টুইটাৰত এই ভিডিঅ'টোৱে এনেকুৱাকৈ এই ভিডিঅ'টোৰ ফলোৱাৰ এনেকুৱাকৈ বাঢ়িছে যেন এটা ৰেকৰ্ডেই হ'ব। আজি আপোনাক মই এই ছোৱালীজনী এই ভিডিঅ'টো ক'ৰ পৰা আহিল, আচলতে এই গোটেই কথাবিলাক সামৰিয়ে মই ভিডিঅ'টোত আপোনালোকক ক'ম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক বাটনটো নিশ্চয় ক্লিক কৰিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এই ছোৱালীজনীৰ নাম হৈছে প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ। তেওঁ এজনী মালায়ালাম এক্ট্ৰেছ হয়। এখন মালায়ালাম মুভি যিখন এতিয়ালৈ ৰিলিজ হোৱা নাই, মুভিখনৰ নাম হৈছে আৰু আদাৰ লাভ। সেই ৰিলিজ নোহোৱা মুভিখনত এই ছোৱালীজনীয়ে বা এই এক্ট্ৰেছজনীয়ে এক্টিং কৰিছে আৰু গানটো যিটো আপোনালোকে ক্লিপ দেখিছে, সেই ক্লিপটো এটা টোটেল গান হয় 3 মিনিটৰ। সেই গানটোৰ এটা সৰু ক্লিপহে হয় আৰু গানটোৰ নাম হৈছে মানিকা মালায়াৰিয়া পুৰী। আৰু গানটোৰ যিটো অৰিজিনেল গান, সেই গানটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে গৈ তাত চাব পাৰে। আৰু এই ছোৱালীজনীয়ে এই ফিল্মখনত প্ৰথম এক্টিং কৰিছে আৰু ছোৱালীজনীৰ বয়স হৈছে আপোনাৰ 18 বছৰ। তাই থাকে আচলতে মেইনলি ত্ৰিশূলত থাকে আৰু BCom কৰি আছে বিমলা কলেজ, ত্ৰিশূলৰে বিমলা কলেজ, তাতেই পঢ়ি আছে। বৰ্তমান ষ্টুডেণ্টো হয় আৰু বৰ্তমান এক্টিং কেৰিয়াৰো আৰম্ভ কৰিছে। এতিয়া আহোঁ ভিডিঅ'টো ভাইৰেল হোৱাৰ কাৰণটো। ভিডিঅ'টো ভাইৰেল হৈছে আচলতে টাইমিঙৰ কাৰণে। ভিডিঅ'ত বৰ্তমান ভেলেণ্টাইন ডে আহি আছে আৰু ভেলেণ্টাইন ডেৰ টাইমত ভিডিঅ'টোৰ যিটো টাইমত ৰিলিজ হৈছে গানটো আৰু ভিডিঅ'টোৰ এইটো যিটো পাৰ্টিকুলাৰ ক্লিপ, এই ক্লিপটো আপোনাৰ যিটো এটা আপোনাৰ গোটেই চিটুৱেশ্যনটো এটা ৰোমান্টিক পৰিৱেশত ক্ৰিয়েট কৰিব পাৰিছে। সেই কথাখিনিৰ কাৰণে আচলতে ভিডিঅ'টো ভাইৰেল হোৱা বুলি ক'ব পাৰি। মই ভাবোঁ এতিয়া আপোনালোকৰ এই ছোৱালীজনী বা এই ভিডিঅ'টোৰ প্ৰতি থকা বিভিন্ন ধৰণৰ যিটো কুৱেশ্যন আপোনালোকৰ মনত উঠি আছিল, সেই গোটেইখিনি কথা আপোনালোকে এতিয়া গম পালে। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। আপোনালোকে আকৌ এবাৰ কৈছোঁ, যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক বাটনটো এবাৰ ক্লিক কৰি যাব। তেতিয়াহ'লে আহিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।